নমস্কাৰ মই আজি আপোনালোকৰ বাবে এটা ভিডিও আনিছো যেহেতু যোৱাকালি মোৰ লগৰ কেইজন মানে ৰিজাৰ্ভত সাঁতুৰিব আহিছিলে যেহেতু পুখুৰী এটা আছে এটো জেচিবি খন্দা হয় জেচিবি খন্দাৰ ফলত মানে এতিয়া পানী হৈ গ'ল পানী হোৱাৰ ফলত মানে খহি গৈছে পাৰটো যেহেতু পাৰটো খহাৰ ফলত তাৰ মাটিৰ তলত বোলে কেইটামান কলহ ওলাইছে কলহৰ ভিতৰত কি আছে সিমানটো নাজানো বিশেষকৈ মই নাজানো বাৰু মই চাব আহিছো যেহেতু আপোনালোককো দেখাম কি বস্তু হয় ভালকৈ চাওঁগৈ বলকচোন যাওঁ মোৰ লগতে আপোনালোকেও চাব কি হয় মই নাজানো বিশেষকৈ কি বস্তু হয় কলহ কেইটামান আছে বুলি কোৱা শুনিছোঁ যেহেতু মই ঘৰৰ পৰা আহিছোঁ আমাৰ গাঁৱৰ ওচৰতে আছে ৰিজাৰ্ভৰ ভিতৰত যেহেতু জেচিবি গাঁত খান্দিছিলে সেই গাঁত মানে আৰু পুখুৰী সেই পুখুৰী কাষতে ওলাইছে বোলে চাওঁগৈ বলক যাওঁ মানে কলগিটাৰ ভিতৰত অকল এঙা ফুচাই ওলালে মই কম দেই কিবা দুটামান কথা বৰ্তমান আমি আহি এতিয়া লক্ষ্যস্থান পালোহি যেহেতু অলপ দেৰি পিছতে আমি য'ত মানে আছে বস্তুটো তাৰ পামগৈ আৰু যিটো জেগা আছে এৰিয়া আৰু সেই এৰিয়াটোত মানে ব্ৰিটিছৰ দিনৰ হয় আৰু এই যিটো বহুত হাবি হৈছিল ৰিজাৰ্ভটো এতিয়া মানুহবিলাকে জুই মানে বন হাবি কাটি দিলে আৰু য'ত মানে আহিছোঁ সেই জেগাটোত মানে আগতে মানুহবিলাক অন্তিম সংস্কাৰ কৰিছিল তাত জ্বলাইছিল পুতিছিল কিবা কৰিছিল সিয়াতে আহিছোঁ সেইটোৱে মই অলপ আগেকৈ কৈছিলোঁ আপোনালোকক যিহেতু মৃত্যুৰ মানুহবিলাক যেতিয়া মৃত্যুৰ মুখত পৰে তেতিয়া অন্তিম সংস্কাৰ কৰে সেইটো সময়ত মানে যিবিলাক ছাই আৰু তেওঁলোকৰ জ্বলাৰ শৰীৰটো জ্বলি যোৱাৰ পিছত যিটো ছাই ওলায় সেই ছাইটো কলহত ৰাখি পিনে এইটো কিবা এটা নিয়ম আছে সেইটো নাজানো ব্ৰিটিছৰ দিনৰে তেনেকুৱাই হ'ব চাগে বলকচোন যাওঁ ভিতৰত সোমাই যাওঁ এতিয়া চাওঁগৈ আহক যাওঁ পাই গ'লোহি যেহেতু য'ত মানে লক্ষ্যস্থান য'ত মানে বস্তুটো আছে বুলি কৈছে য'ত কলহকেইটা আছে বুলি কৈছে সেই স্থান পালোহি আমি এইটো পুখুৰী ইটো পাৰে আৰু এটা আছে পুখুৰী এই পুখুৰীটো পাৰত আছে বুলি কৈছে যিহেতু কাষত আছে আমি যাম আৰু এই যিটো জেগা এই যিটো এৰিয়া হয় আৰু বহুত খুব ভয়ানক জেগা হয় আৰু মানে ভয় লাগে অকলে আহিবলৈ এতিয়া আহিছে মোৰ লগত দুজন বহুত ভয়ানক জেগা আৰু তাকে কি বস্তু হয়নো চাওঁগৈ যিহেতু মোৰ লগৰকেইজনে যোৱাকালি আহিছিল এই স্থানলৈ সাঁতুৰিবৰ কাৰণে কিন্তু সাঁতোৰা নহ'ল তেওঁলোকে যি বস্তু দেখিলে সেইটো কাৰণে আৰু এইবিলাক হয়তো কিছুমান বেয়া বস্তু হ'ব পাৰে কোনোবাই তাত কিবা কৰি ৰাখি থ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে হয়তো আগৰ ব্ৰিটিছৰ দিনৰ সেইবিলাক হ'ব পাৰে সেইটো আৰু মইতো নাজানিম কি বস্তু হয় বলক যাওঁ চাওঁগৈ কি বস্তু হয় আহক যাওঁ আমি পালোহি পাই ইয়াত দেখিছোঁ যিহেতু কলহকেইটা এটা কলহ ভাগি আছে আৰু দুটা কলহ প্ৰত্যক্ষ কৰিব পৰা নাই যিহেতু কোনোবাই উঠাই লৈ গ'ল চাগে তাৰ বাবে মাফ কৰিব মই দেখাব নোৱাৰাৰ বাবে যিহেতু আমাৰ অহাটো দেৰি হ'ল যিহেতু কালি মোৰ লগৰকেইজনে ইয়াত সাঁতুৰিব আহিছিল যিটো পুখুৰী আছে পুখুৰীটো দেখিছে তাত সাঁতুৰিব আহিছিল এই সাঁতুৰিব আহোঁতে সেই কলহকেইটা প্ৰত্যক্ষ কৰিছিল আৰু মোক দেখাৰ পিছত মোক সন্ধিয়া জনাই তাৰ পৰা মই আজি মৰ্ণিঙত আহিম কৈছিলোঁ মৰ্ণিঙত নোৱাৰিলোঁ আহিবলৈ যেহেতু মই পিছবেলা সময়ত আহিছোঁ এতিয়া আহি চাইছোঁ য'ত মানে যিটো লক্ষ্যস্থান য'ত মানে মটকা মানে মাটি কলহ দেখিছিল মাটিৰ কলহ ইমান ডাঙৰ তিনিটা দেখিছিল তেওঁলোকে সেই স্থানত আহি চাইছোঁহি তিনিটা কলহ নাই যিহেতু দুটা কলহ এটা কলহ ভাগিছে ভাঙা টুকুৰাবিলাক পৰি আছে আৰু দুটা কলহ মানে খান্দি লৈ যোৱাৰ এটা চিন আছে আৰু সেই চিনটো আপোনালোকক দেখাম যিহেতু সেই কলহকেইটা লৈ যোৱা আছে কোনে নিছে কি কৰিছে আমি নাজানো আৰু আমাৰ ঘৰৰ পৰা ভালেখিনি দূৰ হয় আৰু যিটো জেগাত আমি আহিছোঁ আৰু বহুত খুব ভয়ানক জেগা হয় এইটো আৰু এই জেগাত মানে সন্ধিয়া আহিবলৈ বা ৰাতি আহিবৰ কাৰণে অলপ অসুবিধা হয় আৰু দিন কাৰণে আমি আহিব পাৰিছোঁ আৰু ওচৰত মানে পথাৰো আছে কিন্তু তথাপিও আৰু অলপ ভয় লাগে আৰু জেগাটোত আহিবলৈ যিহেতু বলক আমি য'ত মানে মটকা আছিল মানে মাটিৰ কলহ আছিল তাত দেখাওঁ আৰু কি আছিল তাৰ মাটিৰ ভিতৰত কলহৰ ভিতৰত কি আছিল
বা কি নাই সেইটো আমি ক'ব নোৱাৰোঁ আৰু নাজানো বিশেষকৈ যিহেতু আগৰ ব্ৰিটিছৰ দিনৰ কিবা বস্তু তাত ৰাখিব পাৰে বা হয়তো যিবিলাক মানুহ মৃত্যু হৈ যায় মৃত্যু হোৱাৰ পিছত যিটো অন্তিম সংস্কাৰ কৰে অন্তিম সংস্কাৰৰ বাবে যিটো ছাইবিলাক কলহত বা মটকাত ৰাখে সেই তেনেকুৱা ধৰণৰ হ'ব পাৰে আহক আমি চাওঁগৈ বস্তুটো কাটি কিনে বস্তুটো এটা কাটি এই ভঙা মাটি কলহৰ ভঙা টুকুৰাবিলাক যিহেতু এটা ভাঙিছে অলপ জুম কৰি ওচৰত আনি দেখাব কেমেৰাৰ ওচৰত আনক যিহেতু এয়া মাটি কলহ ভঙাবিলাক এইবিলাকতো স্পৰ্শ কৰিব নোৱাৰি কি বা থাকে কি বা নাথাকে ভয় লাগে যিহেতু মাটিৰ তলত থকা বস্তু বা কিবা হয় নাজানো এইবিলাক আৰু য'ত মানে আছিল বস্তুটো তাত দেখাই দিছোঁ ইয়াৰ গাঁত আছে এইপিনে চাব এইটো গাঁত যিহেতু ইয়াত গাঁতৰ পৰা এটা ওলাইছে এইটো দেখিছে এই লাঠিডাল কাষত এইটো গাঁতৰ পৰা ওলাইছে আৰু ইয়াত এটা আছিল এই পানীৰ তলত এটা আছিল এই লগত এটা আছিল আৰু এইফালে এটা আছিল আপোনাৰ সেইফালৰ পৰা এইটো চিনটো আছে দেখিছে ইয়াৰ পৰা এটা উঠাই নিছে মানে ইয়াৰ পৰাই মানে এইটোৱে আৰু য'ত বস্তুকেইটা আছিল অলপ দূৰৰ পৰা এইটো ছাইডৰ পৰা দেখাই দিব অলপ সেইফালৰ পৰা